ধর্মপরায়ণ পাণ্ডব সকল স্বর্গলে গমন করার পরায় ওই মন একেবারে চঞ্চল দিন দিনে বাহির হয় অমঙ্গল বলে দেখি ওই মন একেবারে অস্থির হয়ে পড়ে। মহারাজ মিশাতে চিন্তা কৰি অস্থিৰ হৈ আপুনি সমগ্ৰ ভাৰতৰ এক শক্তি ৰজা হয় এইদৰে চিন্তাত অস্থিৰ হ'লে এই বিশাল সাম্ৰাজ্য শৃংখলাবদ্ধভাৱে কেনেকৈ চলিব? আৰু আপোনাক এনে অস্থিৰতাত দেখিলে শত্ৰু বিদ্ৰোহ কৰিবলৈ সুবিধা পাব। মহাৰাজ আপুনি মনৰ সকলো ভ্ৰান্তি দূৰ কৰি একান্তমনে ৰাজ্যৰ আপোনাক মনোযোগ দিয়াহে দৰকাৰ। সেনাপতিয়ে উচিত কথাই অৱতাৰণা কৰিছে। আপোনাক এনে অস্থিৰতাত দেখিলে মোৰো হৃদয় একেবাৰে ভাগি পৰে। আপোনাৰ সংস্কাৰ, আপোনাৰ আদৰ্শ, আপোনাৰ ধৰ্মক শিৰোগত কৰিয়েই জীৱনৰ শিক্ষা লৈছে। আৰু এতিয়া যদি আপুনিয়েই এনেদৰে ভাগি পৰে মই কেনেদৰে নিজক প্ৰবোধ দিম পিতা? তোমালোকৰ কথা অৱশ্যে হয়, কিন্তু বাল্যকালৰ পৰাই মোৰ যে মনত অলপ শান্তি নাই। মোৰ আজন্ম কালতে মোৰ পিতৃ বিয়োগ হোৱা পিতামহসকলৰ লালন পালনৰ ডাঙৰ আৰু আজি তেখেতসকলৰ বিয়োগত মই কেনেদৰে শান্তি ৰখাম? মহাৰাজ, জন্মৰ লগতে মৃত্যু এক চিৰসত্য জীৱনৰ আপুনি গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন ৰজা। ৰজাৰ সুখ দুখেই ৰজাৰ সুখ দুখ, গতিকে প্ৰজাৰ সুখ দুখৰ বাবে চিন্তা কৰক মহাৰাজ। পিতা, সকলোবোৰ ভগৱানৰ পথ, তেওঁৱে সকলো পালন কৰিছে। আমি মাথো কাৰণ তাৰ বিধান বোধ কৰাৰ শক্তি আমাৰ নাই পিতা। এইটো তোমাৰ হয়, আমি কাৰণ হলে আমাৰ কামবোৰ সৎপথেৰে কৰি যাব লাগিব। ভগৱানৰ ওচৰত দোষী হ'ব লাগিব।
ভগৱানে আমাক চন্দ্ৰ শ্ৰৱণ কীৰ্তন কৰিবলৈকে মৰ্যলৈ আৰু আমি ভোগ বিলাসৰ লালসা নিজৰ পাপ কৰ্ম নিজেই চলায়। মহাৰাজ এইটো কথা ক'ব খুজিলে সৰুমতে অনুমতি প্ৰদান তুমি মোক কোনো কথা সুধিবলৈ অনুমতি নাই বুলি এই দাসৰ প্ৰতি আপোনাৰ এয়া বহুদিন হ'ল মৃগয়ালৈ যোৱা নাই। সেয়ে মৃগয়ালৈ যোৱাৰ প্ৰবল ইচ্ছা হৈছে। যদিহে মহাৰাজে অনুমতি প্ৰদান কৰে কুমাৰ জন্মেজয়ৰ সৈতে মৃগয়ালৈ যোৱা ইচ্ছা প্ৰকাশ মোৰো একেই ইচ্ছা পিতা মৃগয়া বাৰু যোৱা ধাৰাপতি আনন্দেৰে দিলো বিদায়। মাথো সাৱধানতা অৱলম্বন কৰি কুমাৰৰ ঘৰে পৰিব নিদিয়ে আৰু এতিয়া ব'লা যাওঁ আজিলৈ সবাই ইমানতে